মন্দিরে সাবধানে আমার রাজ্যের কোনো
ব্যস্ত থাকি ৰাজ্যশাসনত ব্যস্ত থাকি বিষয় সুখত মন মোৰ হৈছে আবদ্ধ সেইহেতু মন্ত্ৰীদেৱ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি ইয়াত আপোনাৰ মতামত কি মহাৰাজ ঠিক এনেকৈ তাত বিপদৰ আছে আশংকা কিন্তু মহাৰাজে ইচ্ছা কৰিছো তেন্তে আমি সন্মানেৰে জনাইছো সেনাপতি ৰিপুঞ্জয় মহাৰাজ কালিলৈ প্ৰভাতত যাত্ৰা কৰিম মই মৃগয়াৰ হেতু সৈন্য সামন্ত মৃগয়াৰ সকলো সম্ভাৰ তুমি কৰিবা যোগাৰ আদেশ বিৰোধাজ্য মহাৰাজ তেন্তে মন্ত্ৰী আজিলৈ সভাইখনতে ভংগ কৰা হ'ব ভাল মহাৰাজ